हेलो गाइस এতিয়া আমি যাব লৈছো আপোনাৰ যোৰহাট জিলাৰ বৰভেটি তো বৰভেটিতে আমি কি কি দেখিবলৈ পাওঁ আপোনালোকক দেখাইছো কি চাব পাৰোঁ এটো আপোনাৰ অসমৰ এটা বৈশিষ্ট্যপূৰ্ণ এভাগ নামঘৰ হয় তো আমি দেখাম তাত কি দেখা পাওঁ তাৰ বিষয়ে আমি কম কিছুমান তো থাকিব আপোনালোকৰ জয় অসম Gotta go and get angry at all of my honesty. You know I try, but I don't do too well with apologies. I hope I don't run out of time, cause someone call a referee. Cause I just need one more shot, have forgiveness. I know you know that I made those mistakes maybe once or twice. And by once or twice I mean maybe a couple of 100 times. So let me redeem myself. Hello guys, আমি এতিয়া আপোনাৰ যোৰহাটৰ ঐতিহাসিক বৰভেটিলৈ যাব লৈছো আমি তো আমি বেছি দূৰ নাই ইয়াৰ পৰা আমি দেখাম তাত গৈ আপোনাৰ বৰভেটিটো কেনেকুৱা হয় তাত আপোনাৰ কিহৰ কাৰণে মহত্ব আছে কি ভাল বস্তু আছে তাত তো আমি দেখাম আপোনালোকক বলক আজি বিহু বতৰ কিমান তাত মানুহ আছে সম্ভৱ ভালকে দেখাব পাৰোঁ সোনকালে ষ্টেডিয়ামছ বৰভেটি পাইছোঁ আমি পালোহি গাইজ আমি এতিয়া যাওঁ আমি বৰভেটিৰ নামঘৰ ভাগ আমি ভালদৰে দেখাম গাইজ আমি এতিয়া এই দোকানৰ পৰা ধূপ চাকি লৈ ল'লোঁ ধূপ আৰু ধূপ চাকি আৰু নিমখ লৈ ল'লোঁ তো আমি এতিয়া যাম এতিয়া নামঘৰৰ ভিতৰলৈ চাকি দিবৰ কাৰণে এয়া হৈছে নামঘৰৰ আপোনাৰ মেইন সিংহদ্বাৰ মানুহবিলাকে ইয়াত চাকি আৰু শৰাই দিবৰ কাৰণে আহিছে দেখিছোঁ এয়া হাৰমান খুব সম্ভৱ তেওঁ যোজা চলাইছে বছৰটো ভালকৈ যাবৰ কাৰণে বলক যাওঁ ইয়াত আমি প্ৰথমে চাকি তাকি দিলোঁ তাৰপিছত আমি আকৌ সোমাই যাওঁ পানী আনিবলৈ যায় ও কানু পানী আনিবলৈ যায় বৃন্দাবন শুৱনি মোহন বেনু ৰাধা ৰাধা বুলি এৰিলা ধেনু পাই ঘৰত থাকিব পৰা নাই ও কানু ঘৰত থাকি এয়া হৈছে মূল নামঘৰ ভাগ তো আমি
দেখাম মূল নামঘৰ ভাগত আজি আহি মানুহে বহুতো ৰাইজে আহি ইয়াত বছৰকৰ বিহু বুলি চাকি জ্বলাইছে। আমি এতিয়া চাকি দিয়া হৈ গ'ল, তো আমি দেখাম আপোনালোকক বৰ ভেটি ভাগৰ আপোনাৰ মেইন যোন ভাগ আপোনাৰ ভেটি ভাগৰ এটা পৰিদৰ্শন কৰিব। আৰু এভাগ মন্দিৰ আছে নামঘৰ, এই ভাগৰ বিষয়ে মই বিশেষ এটা নাজানো, কিন্তু চাওক ইয়াত সম্ভৱ মানুহে ইয়াত বিহু উৰুৱাই সম্ভৱ। ইয়াত চাওক কিমানবিলাক বিহু উৰুৱাই, নতুবা কিছুমান মান্যতা অনুসৰি তেওঁলোকে গামোচাও বান্ধিছে ইয়াত। চাওক গছবিলাকত আগতে প্ৰথমতে ইয়াত আপোনাৰ যোনবিলাক একেবাৰে ইমান বিশেষকৈ মানুহে নাজানিছিলে এই ভেটিভাগৰ বিষয়ে, তো তেতিয়া কি কৰিছিলে মানুহবিলাকে আনি পেলাই নিমখবিলাক এই ভেটিভাগৰ ভিতৰত দিছিলে। এয়া ভেটিভাগৰ ওপৰলৈ আপুনি উঠি যাব পৰা ব্যৱস্থা কৰিছিলে, কিন্তু মানুহবিলাকে কথাটো ইমান ভালদৰে গুৰুত্ব নিদি গছৰ গুৰিত নিমখবিলাক দি দিয়ে। তো সেইটো কাৰণে কি হয়, নিমখবিলাক গছৰ তলত দি দিয়াৰ কাৰণে গছবিলাক মৰি যায়। তো সেইটো কাৰণে ইয়াৰ কাৰ্যালয়ৰ মানে যোনটো কমিটিৰ মানুহে থিৰাং কৰিলে যে ইয়াৰ নিমখখিনি নামঘৰত থোৱা হ'ব, আৰু যোনটো সেই নিমখখিনি আপোনাৰ নষ্টও নহয় আৰু আপোনাৰ মানে ৰিচাইকেল কৰিব পাৰে নিমখবিলাক। তো এনেকৈ কাৰণে আজিকালি নিমখবিলাক মূল নামঘৰতে লোৱা হয়, পেকেটকৈ ৰাখি পেলাই সেইবোৰ। তো এইভাগো এভাগ হয়, এইভাগৰ বিষয়ে মই বিশেষ এটা নাজানো, কিন্তু মই আপোনালোকক এইভাগো পৰিদৰ্শন কৰিম বোলক। এইভাগো বহুত পুৰণি থাপনা আছে, বিশেষ এভাগ থাপনা আছে। ইয়াৰ পৰিৱেশটো এবাৰ ভাল পাইছোঁ। চাওক আজি বিহুৰ বতৰটো মানুহৰ সমাগমটো অলপ কম হয়, আমিতো দেৰি হ'ল অহা এতিয়া। তো আমাৰ এতিয়া প্ৰায় দুপৰীয়া হওঁ হৈছে, সম্ভৱ মানুহবিলাক আগবেলা ৰাতিপুৱা আহি চাকি শৰাই দি পেলাই ঘৰা ঘৰি গ'ল আৰু বিহু পাতিবৰ কাৰণে। তেওঁলোক বহুত মানুহে ইয়াত দান দিয়ে, পাৰ দান দিয়েতো ইয়াত এইবিলাক এনেকৈ মুক্তভাৱে বিচৰণ কৰি আছে। এয়া হৈছে মূল ভেটিভাগ, এইভাগে ভাগ চাকি কিমান ডাঙৰ চাকি চলি আছে। স্নান কৰে বখীৰ মাতে শুনি ৰাধিকা সুন্দৰী কৃষ্ণৰ প্ৰেমতে পৰে, কৃষ্ণৰ প্ৰেমতে পৰে। ইয়াত এয়া ধুনীয়াকৈ ইয়াত গামোচা দান দিছে। ইয়াৰ যোনটো ভেটিভাগৰ ভিতৰত মানুহে চাকি বন্তি জ্বলাইছিলে। ইয়াত মানে সোণৰ ফুল, ৰূপৰ ফুল মানুহে দান দিয়ে। তো যিকোনো ইয়াত মানে কোনেও বেয়া ভাৱত নাহে, মানে সঁচা কথা ক'বলৈ গ'লে ইয়াত মানে আপুনি একদম প্ৰকৃত শুদ্ধ মনে আহে। মানুহৰ ওচৰত ইয়াত কোনো মানুহে আহি পেলাই ইয়াত কোনো বেয়া ভাৱত নাহে। তো আহি পেলাই ইয়াত চাকি বন্তি জ্বলায়। আৰু ভাগ এতিয়া মানুহ ইয়াৰ কাৰ্যালয়ৰ কমিটিৰ মানুহে সংৰক্ষিতভাৱে ৰাখি থৈছে এইভাগ। তো গছ গছনিবিলাক এতিয়া ভালদৰে আছে, কোনো ক্ষতি নোহোৱাকৈ। ইয়াত এটা বেৰা বনাই দিয়া হ'ল যাতে মানুহবিলাকে সহজে পাৰ হৈ গৈ ইয়াৰ ভিতৰত চাকি বন্তি জ্বলাব নোৱাৰে বা ইয়াত নিমখ ঢালিব নোৱাৰে। চাওক ইয়াত কিমান ধুনীয়াকৈ আছে গছ গছনিবিলাক, পৰিৱেশটো আপুনি উপলব্ধি কৰিছে, একদম শান্ত পৰিৱেশ এইটো। চাওক ইয়াত কিছুমান অৰ্কিডো আছে, চাওক ৱাইল্ড অৰ্কিড এইবোৰ। চাওক কিছুমান অৰ্কিড আছে, একদম নিজৰ বাতাবৰণত এইবোৰ
ফ্ৰেণ্ডছ, এতিয়া আমি এটা নামঘৰ ভাগৰটো আমি এটা সম্পূৰ্ণ পৰিদৰ্শন কৰালোঁ আপোনাক, আৰু লগতে ভেটি ভাগৰ। তো এতিয়া আপোনালোকক দেখাম ইয়াৰ চৌহদ ভাগৰ আৰু চৌহদটো থকা আপোনাৰ যোনটো পৰিৱেশটোৰ এটা সম্পূৰ্ণ পৰিদৰ্শন। ইয়াৰ পৰিৱেশটো সঁচাকৈ আপোনাক মই বুজাব নোৱাৰোঁ, ইমানেই ভাল নহয় ইয়াৰ পৰিৱেশটো। আপুনি বহুতেই মানে আপোনাৰ নিকা চাফ চিকুণকৈ ৰখা হৈছে। তো ইয়াত এই গোটেই সম্পূৰ্ণ আপোনাৰ কৃতজ্ঞতাটো আমি ইয়াত থকা কাষৰ চুবুৰীয়া মানুহখিনিক দিব লাগিব, লগতে কমিটিক মানুহখিনিক আমি দিব লাগিব। ইয়াত চাওক, আমি সম্পূৰ্ণ পৰিদৰ্শন কৰি আছোঁ আপোনালোকক। ইয়াৰ সময় হৈছে কাৰণ এয়া সম্ভৱ আপোনাৰ এটা অতিথিশালা, মানুহক অতিথিক ভালদৰে শুশ্ৰূষা কৰিবৰ কাৰণে এটা বনাই থকা হৈছে ভালদৰে। সেইটো পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া, চাওক কিমান ধুনীয়া, চাওক নাহৰ গছ, নাহৰ চব বহাগ মাহৰ কাৰণে নাহৰ ফুলি গ'লে, চব নাহৰ ফুল ধুনীয়া। দলং ভাগলৈ ভাগ যাওঁ। চব ফটো চব পৰিৱেশটো চব কিমান ধুনীয়া। আপুনি ইয়াত আহিলে আপোনাৰ যিকোনো যদি আপোনাৰ মনত দুখ আছে নহয়, মই ভাবোঁ কওঁ আপোনাক থিতাতে আপোনাৰ নাইকিয়া হৈ যাব। আপুনি ফিল কৰিব পাৰিব ইয়াৰ যোনটো এটা স্পিৰিচুৱেল যোনটো আপোনাৰ এনাৰ্জিটো আপুনি একদম একেচাতে আপুনি অনুভৱ কৰিব পাৰিব। আপোনাৰ একদম মন চন শান্ত হৈ যাব। ইয়াৰ পৰিৱেশটো আপুনি অনুভৱ কৰিব পাৰিছে সময়। পৰিৱেশটোলৈ আহি মানে আপুনি এই ভেটিটোত যেতিয়া ভৰি দিব, মানে ভৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই মানে অন্তৰ আত্মা শুদ্ধ হৈ যাব, আৰু লগতে আপোনাৰ মানে মনটো পবিত্ৰ হৈ যাব। চব কিমান ধুনীয়া। এই ভাগ হৈছে মূল নামঘৰ ভাগ। আমি ইয়াত প্ৰথমতে ইয়াত চাকি দিছিলোঁ এই ভাগত। তো আমি চাকি তাকি দিয়া হৈ গ'ল আৰু এতিয়া যাব হৈছে আৰু ফ্ৰেণ্ডছ। আমি ইতিমধ্যে আমাৰ যোনটো যাত্ৰা ইয়াৰ নামঘৰ ভাগত আমাৰ ইতিমধ্যে শেষ হ'ব হৈছে আৰু হোপ আপুনি ভিডিঅ'টো চাই ভাল পালে, আৰু প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। এই ভাগ অসমৰ এভাগ ঐতিহাসিক আৰু মহত্বপূৰ্ণ ঠাই, আৰু এই ঠাইভাগৰ বিষয়ে অসমৰ কিছুমান মানুহে নাজানে, আৰু বহুত মানুহে ইয়াৰ বিষয়ে জানেও। তো নজনা মানুহখিনিৰ কাৰণে মই কিছুমান তথ্য দাঙি ধৰিলোঁ। হোপ আপোনাৰ এই তথ্যখিনি আপোনালোকক এটা এই ঠাই বা যোনটো ঠাইভাগৰ বিষয়ে এটা জ্ঞান দিলে। নামঘৰৰ বিষয়ে আমি দেখালোঁ, নামঘৰ আপোনাৰ কি কি কাৰণে বিখ্যাত, কি কি ইয়াত আছে, ইয়াৰ পৰিৱেশটো কেনেকুৱা, তাৰ বিষয়ে আপোনালোকে খুব বস্তুটো চাই আপোনালোকে ভাল পালে, কিছুমান নজনা কথা জানিবলৈ পালে। তো কেনেকুৱা পালে ভিডিঅ'টোৰ বিষয়ে তলত আমাক কমেণ্টত জনাব, আৰু যদি প্লিজ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, আৰু যোনটো ভিডিঅ'ৰ তলত থকা যোনটো ছাবস্ক্ৰাইব বটনটো সেইটো টিপিব নাপাহৰিব। এনেকৈ আমাৰ লগত থাকিব, আৰু নতুন নতুন কিছুমান ঠাই ফুৰিবৰ কাৰণে, নতুন নতুন জেগা জানিবৰ কাৰণে, আৰু তাৰ কাৰণে আপোনালোকক ধন্যবাদ। জয় অসম, জয় হিন্দ।